তো হেল্ল' গাইজ গুড মৰ্ণিং আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি অলপ সোনকালে উঠিলোঁ আৰু মুখ হাত ধুইয়ে ৰহালৈ যাব লগা হ'ল। কিন্তু কিয় যাব লগা হ'ল আৰু দিনটোত কি কি কৰিম এই সকলোখিনি জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, অকণো স্কিপ নকৰাকৈ। আৰু মই যিহেতু অকলে নাযাওঁ সেয়েহে ওচৰৰ ল'ৰাজনক ল'লোঁ আৰু দুয়ো ৰহালৈ গ'লোঁ। আমি আহি বৰ্তমান ৰহা পাই গ'লোহি আৰু এই হোটেলখনতে আমি মিঠাই অৰ্ডাৰ দিছিলোঁ আৰু সেয়েহে যিহেতু ৰাতিপুৱা সোনকালে খুলিছে ন, অৰ্ডাৰটো সম্পূৰ্ণ হ'লনে নাই তাকে সুধিলোঁ। আৰু মই যিহেতু ভাত চাত একো খাই অহাই নাছিলোঁ সেয়েহে মই ইয়াতে পুৰি অৰ্ডাৰ দিলোঁ, পুৰি চব্জি। আৰু পুৰি চব্জি খাওঁ মানে তেওঁলোকে মিঠাইখিনি অৰ্ডাৰটো বান্ধি আছে। যিহেতু ৰাতিপুৱাই ইমান কাষ্টমাৰ নাই, তেওঁলোকে চাফ চিকুণত ব্যস্ত হৈ আছে। আৰু মোৰ খাই হলত তেওঁলোকৰ পৰা মিঠাইখিনি ল'লোঁ আৰু পে'মেণ্টটো কৰি আমি এতিয়া বেলেগ এখন দোকানত যাম, কাৰণ সেই দোকানখনত আমি কেকৰ অৰ্ডাৰ দিছিলোঁ আৰু সেয়েহে সেই দোকানখনত কেকটো আনিবৰ কাৰণে আৰু এতিয়া আমি য'ত কেকৰ অৰ্ডাৰ দিছিলোঁ সেই দোকানখন আহি পাইছোঁহিয়ে। আৰু আহি পাই দেখিছোঁ যে বাইদেউজনীয়ে কেকটো উলিয়াই লৈছে, কিন্তু নামটো তাত লিখা হোৱাই নাই। সেয়েহে তেওঁ নামটো লিখিছে। আৰু আপোনালোকে গম পায়নে যে মই কিয় মানে ৰাতিপুৱাই কেক আৰু মিঠাইবোৰ কিনিছোঁ? কাৰণটো হৈছে আজি মোৰ ভতিজাৰ বাৰ্থডে আৰু সেয়েহে সেইবোৰ কিনিছোঁ। আৰু এতিয়া কেকখিনি লৈ আমি ঘৰলৈ যাওঁ আৰু ঘৰত বা কি হৈছে সকলোখিনি দেখাই আছোঁ, আপোনালোকে চাই থাকক। আৰু বৰ্তমান আহি আমি ঘৰ পাই গ'লোহি আৰু ল'ৰাজনৰ হাততে কেকটো দি পঠাইছোঁ, কাৰণ পৰিব পাৰে বেলেগখিনি বস্তু মই লৈছোঁ যিহেতু। আৰু আহি পাই দেখিছোঁ যে পেণ্ডেলৰ ল'ৰাটোৱে এই স্কিনবোৰ তৰি আছে আৰু ইপিনে গাঁৱৰ মানুহবোৰ আহি শাক পাচলিবোৰ কাটি দিছে। আৰু পাছফালে খোৱা বোৱাৰ যোজা চলিছে। ইতিমধ্যে চাউল বহাইছে, মেধি দেউৰী আহি তেওঁলোকে চাউল বহাইছে, নিজৰ কাম কৰিছে। সকলোখিনি তেওঁলোকক জতাই কৰি দিয়া হৈছেই। আৰু এয়া হৈছে ঘৰৰ পৰিৱেশটো। আৰু এয়া চাওক বাৰ্থডে বয় আদিত্য, আৰু তাক গান লগাই দিছে আৰু সি পূৰা নাচি আছে। আৰু সকলোৱে তাক লৈ ব্যস্ত হৈ আছে, কাৰণ এটা আনন্দ উল্লাহৰ দিন আজি, যিহেতু তাৰ এবছৰ সম্পূৰ্ণ হৈছে আজি আৰু এইটো তাৰ প্ৰথম বাৰ্থডে হয়। আৰু এতিয়া সকলোৱে কেক কটাৰ কাৰণে ৰেডি হৈছে। আৰু এয়া পেহীয়েকে সকলোখিনি জতাই কৰি দিছে, মমবাতি আদি জ্বলাই কৰি দিছে। আৰু সকলোখিনি মানুহ আহিছে আৰু মানুহ আহিব আছে, কিন্তু সময়টো যিহেতুকে বেছি হৈ গৈ আছে সেয়েহে কামটো সোনকালে কৰা হৈছে। আৰু এয়া পেহীয়েকে সকলোখিনি জতাই কৰি দিছে আৰু এতিয়া কেক কাটিব। চিঞৰ বাখৰ হাই উৰুমি সকলোৱে একদম পূৰা লাগি আছে। আৰু এই আদিত্য তাক উলিয়াই লৈ আহিছে আৰু এতিয়া কেক কটা কাম আৰম্ভ হ'ব। হাই বেবী বাই। আৰু এয়া বাপেক মাক পুতেক তিনিটা। এয়া ইতিমধ্যে সি কেক কটা কাম আৰম্ভ কৰি দিলে। আৰু চাওক সকলোৱে এনেদৰে কেক কটা কামটো সমাপ্ত কৰিলে। আৰু সকলোৰে মনত আনন্দ, আৰু সি একো গমেই পোৱা নাই যে কি হৈছে কি নহৈছে, সি খালি আচৰিত হৈছে। মানুহ লগত লৈ ল।
ইফালে এয়া সম্পূৰ্ণ হৈ গৈছে, ভাত পানী বনাই হৈ গৈছে। ইয়াৰ চাৰিওপিনে মাছৰ বাতি সজাই ৰাখিছে আৰু সেইফালে পাপৰ পুৰি আছে। সকলোখিনি হ'লেই আৰু এতিয়া মানুহবোৰক খালি বহিব দিব আৰু ভাত দিব বাকী আছে। তো আগফালে মানুহবোৰক বহিব দিলে। এচাক সকলোৱে ধুনীয়াকৈ বহিছে, ভাত দিছে আৰু সকলোৱে খালে। আৰু আমাৰ এইফালে এয়া পূজা, এয়া মোৰ ৱাইফ আৰু এয়া ফুল খালি আৰু তেওঁলোকেও খালে লাষ্টত। আৰু একে শেহত শেষৰ অতিথিজন মই, আৰু সেয়া মই অকলে খালোঁ আৰু কি কৰিলোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভাল পায় তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। খানাটো নাইকিয়া হ'ল নহয়, আমি খালঙি।